নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। মই আজি আপোনালোকক পকা চুলি কেনেকৈ সহজভাৱে বন্ধ কৰিব পাৰে তাৰে ৰেমেডি এটা আপোনালোকৰ ওচৰত মই আজি দেখুৱাইছোঁ। মই টাৱা এখন বহাই লৈছোঁ আৰু তাতহে দিলোঁ কালা জিৰা 1 চামুচ আৰু দিছোঁ হালধি 2 চামুচ। আপোনালোকে নিজৰ চুলিৰ অনুপাতে ল'ব আৰু যাৰ চুলিত কিমান লাগে এইটো নিজেই জানে নহয় জানো। আৰু দি দিছোঁ 1 পেকেট কফি পাউডাৰ। এই গোটেইটো ধুনীয়াকৈ এনেকৈ ভাজিব, একেবাৰে ক'লা হোৱাকৈ পুৰি যোৱাকৈ ভাজি ল'ব আৰু এনেকৈ ধুনীয়াকৈ একদম ক'লাকৈ ভাজি ল'ব। ভাজি নমাই থৈ দিব। তেতিয়া আপোনালোকৰ চুলি যদি পকিবলৈ লৈছে এইটো যদি ব্যৱহাৰ কৰে আপোনালোকৰ চুলি পকা বন্ধ হ'ব আৰু নপকেই। মই এইটোকে মই নিজে ব্যৱহাৰ কৰোঁ, এইকাৰণে আপোনালোকক মই দেখুৱাই দিছোঁ। যদি চাকনিৰে ধুনীয়াকৈ চাকি ল'ব যাতে গোঠা তাকে ক'লা জিৰা দিছোঁ যে সেইকাৰণে অলপমান সেনেকৈ ধুনীয়াকৈ চাকি দিব। আপোনালোকক মই বেছি বহলাই দিয়া নাই, একেবাৰে সহজভাৱে কৈ দিছোঁ। এনেকৈ কৰিব, চাকি ল'ব। ইয়াতহে দি দিব এতিয়া ভিটামিন ই কেপচুল 2টামান দি দিব। ভিটামিন ই কেপচুলটো জানেই চবেই, ফাৰ্মাচীত কিনিলে পাব। আৰু এল'ভেৰা জেল 1 চামুচমান দি দিব। আপোনালোকে গুড়িটো লৈ বস্তুবিলাক দিব, যিমান আপোনালোকৰ দৰকাৰ হয় এনেকৈ দিব। আৰু মিঠাতেল মই দিছোঁ 1 চামুচ, এনেকৈ অলপকৈ দি গোলাই থাকিব, মানে যেতিয়ালৈকে বস্তুটো ধুনীয়াকৈ মিক্স নহয়। এটাও অলপমান মই হাতেৰে চুই দি চাইছোঁ, অলপমান আৰু মিঠাতেল দিব লাগিব। ধুনীয়াকৈ মই হাতেৰে কৰিলোঁ আৰু আঙুলি মই চামুচেদি ইমান মোৰ অভ্যাস নাই বুলিয়ে ক'ব লাগিব, আৰু মই হাতেৰে কৰি ভাল পাওঁ। আৰু এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। লৈ পিনি আপোনালোকে চুলি লগাব, একেবাৰে গুড়িত লগাব। লগাই 2 ঘণ্টামান থৈ দিব, তাৰপিছত ধুনীয়াকৈ চেম্পুৱেদি ধুই দিব। মই লগাই পিনি আপোনালোকক মোৰ চুলিটো দেখুৱাইছোঁ। আজি মোৰ বয়স বহুত 50 বছৰেই হ'ল, কিন্তু মোৰ চুলি এডালো পকা নাই আজিলৈকে। আপোনালোকৰ ওচৰত মই এইটোকে সহজভাৱে আজি ভিডিঅ'টো দিলোঁ আৰু।